Hey guys, welcome to my channel Chote Mia Bare Mia Vlogs. Guys, আজি আপোনালোকক দেখাব লৈছোঁ গাড়ীখন এইখন অলপ বনাম আৰু মডিফাই কৰিম। তো বেছি দেৰি নকৰোঁ, বলক ভিডিঅ'টো চাওঁ। এই যে টিংবোৰ দেখিছে পুৰণা টিংবোৰ এইবিলাক উলাই দিম আৰু নতুন টিং লগাম, তাকে জখমাক লৈ আছে ই। এটা বস্তু চাবি না গাইছ, নাহিবি কিন্তু দেই। তার দাঁতৰ ফাঁক নাছে গিয়া দাঁত নাহে মাজে। তো গাইজ গৈ আছোঁ আমি বস্তু অলপ কিনিব। এইটো আমাৰ অডিট ড্ৰাইভাৰ। মোটামুটি টিংখিনি লৈ আহিলোঁ আৰু বাকী কিবা কিবি লৈ আহিছোঁ, এতিয়া লগাম আৰু বলক চাওঁ। আমি আমাৰ কাম ষ্টাৰ্ট কৰিলোঁ আৰু এই ঠেলা গাড়ীখন এতিয়া আমি টিঙৰ কাম কৰি আছোঁ। আজি যদি টিঙৰ কাম ফাইনেল হৈ যায় তো অহা দেওবাৰে গ্লাছৰ কামটো কমপ্লিট হ'ব গাইজ। এতিয়া আপোনালোকে চাই দে কিয় কি ক'ব খুজিছিলি? চকু কাম মেলিব পাৰ না আৰু এই রোদ কেনে রোদ হয় নেকি? শিখর আলী বজার দোকান আছে শিখৰ আনিব যাবি? শিখৰ নাখাবি বেছি বেয়া বস্তু। তাৰমানে এই ঠেলা গাড়ীখন বহুত দিন বাৰে এনেই পৰি আছিল। মই ভাবছোঁ কিবা এটা কামে কৰি দিওঁ একাৰণক লৈ কেনে। গাইজ তেওঁ হ'ল আমাৰ হোটেলৰ মালিক। এই দুইটা মালিকে মিলি পেলাই যে এনে হাৰাশাস্তি পাইছোঁ আমি ৰাতিপুৱাৰ পৰা। এই এখন এইডালেই দেখা পাইছেনে আপোনালোকে? এইডাল দুইখন আনাৰ কাৰণে ইমান মাহা পানী আমাৰ পাপবিলাখন পুৰা একদম হেৰি হৈ গেলা, জিকি গেলা। ইমান ৰ'দ পুৰি কাম ইমানখিনি কষ্ট কৰি আছোঁ, সিহঁতে শিখৰ মাহা খাই মোৰ কাৰণে এইডাল শিখৰ ৰাখছে ৰাইজ অকল চাইছে না? চাক ভালকে চাক, মালিক হ'ব এই হ'ল আমাৰ মালিক। গাইছ উঠি লৈছোঁ আকাশৰ ওপৰত আৰু ইয়াতে মাটিত কাম কৰি আছোঁ। ই গজালবিলাক দিছি ঘণ্টাৰ গজাল, কামেই নহয়, মাথাই ভাঙি যায়। এইটো গজালটো বৰ্তমান এইটো আটকাই থোৱা। এই গজালটো যে মাৰি আছোঁ, এইটো নামাৰিলে গজালখন এই বাটামখন খোলা যাব। লাষ্টত টিংখন মৰাৰ পিছত ধুনীয়া কৰি হেভি কৰি বনাই দিব, টেনশ্যন নল'ব। তাৰমানে কি জানা গাইজ, গজাল ঠিকে আছে, মিস্ত্ৰী বেয়া আছে। খালি বোলে ভাঙি যায় গজাল কেইটা, দোকানীক গালি পাৰি আছে। নাই এইটো হবাই নৰে, কিয় বেয়া হ'ব গজাল? মিস্ত্ৰী বেয়া আমাৰ। কি চাই আছা? কি চাই আছা? কাম কৰি আছোঁ চাই আছা? এই বাকী আৰু তাৰমানে কি গাড়ী জানানে, এখন তাৰমানে ধুনীয়া গাড়ী বনাম। গাড়ীখনৰ নাম হ'ব আবেলিৰ আড্ডা। গধূলি আহিবি চাংচাৰি বজাৰৰ লাগি এমচুৰ গ'ল্ড ৰাউণ্ডলৈ নাহিবি, বাছ আমৰ পৰা ষ্টাৰ্ট কৰিম আৰু গাড়ীখন। তাতে আৰু কিবা কিবি থাকব আৰু টেনশ্যন নল'বি, খাব পাবি। এতিয়া বহুত কাম কৰিছে, ভাবছি অলপ ইলেক্ট্ৰনিক হ'ব। অঁ খাবি না? ইলেক্ট্ৰল খাবি না? কিয়া ইলেক্ট্ৰল খা ভাই, এনাৰ্জি ভাবি কাম কৰি আছা। এখেত মানে অকল মিস্ত্ৰী নহয়, গানো গাব জানে। গান এটা গা দিয়ে হ'ল। यार कभी कम नहीं करे ना, তাৰ দাঁতৰ ফাঁক চাহ সি গান মাৰিব আহিছে। कर लेना। আমাৰ এই মিস্ত্ৰী ভাই বহুত কষ্ট কৰিছে দেই আজি, কিন্তু মানে কিবা এটা লুক আছে আৰু তাৰমানে গম পাইছেনে, কিবা এটা আছে আৰু। বাকী এনেকৈ কামবোৰ কৰি আছে, সিহঁতক কৰি থাকিব। এই হোটেলত ভাত অৰ্ডাৰ দিছোঁ, অলপ দেৰিকৈ খাই আহিব লাগিব। বাছ আৰু চাই থাকক গাইজ, নাহে আৰু। ফাইনেলি বহুত অপেক্ষাৰ পিছত এই টিংখান কিবাকৈ লগাব গ'ল। বাকী আৰু এই জালিবিলাক আছে যে, জালিবিলাক ওলাব লাগিব। ওলাই কেনে তাতে গ্লাছ ফিটিং কৰিম। এইটো গ্লাছ ফিটিং আজি নকৰোঁ, বাছ। কি মিস্ত্ৰী ভাই? আই এম ৰাহুল আলি, মোৰ নাম হ'ল, আমাৰ ঘৰ হ'ল বৰপেটা, কিন্তু আমি ইয়াতে থাকোঁ, আমাৰ এমছ মেডিকেল। ইয়াতে আমাৰ মালিক আছে, এইটো আমাৰ যোনে ভিডিঅ' কৰি আছে আমাৰ মালিক হয়। তাৰেই মানে ঠেলাখন কিবা কৰি মেৰামতি কৰি আছোঁ। আপোনালোকে চাই থাকক, খাব আহিব। এই দোকানৰ নাম হ'ব আবেলিৰ আড্ডা। ঠেলা গাড়ীখন মই বনালোঁ, কেনে লাগিছে সেইটো কওক। মই কি ক'ম ভাই, ৰাইজে ক'ব কওঁ। এই ৰাইজ কেনে লাগিছে চাওক, ক'ৰবাত কাম হ'লে ক'ব। নিশ্চয় জনাব গাইজ। ফাইনেলি গাইজ এইবিলাক উঠাই দিয়া হ'ল জালিবোৰ, আৰু আমি তাতে গ্লাছ বহাম। কিন্তু গ্লাছটো এতিয়া নহয়, নেক্সট ভিডিঅ'ত বহাম, চাই থাকিব দেই গাইজ। তাৰমানে গাইজ এই ভিডিঅ'টো পূৰা অসম্পূৰ্ণ এটা কাৰণতে, চটেমিয়া নাই। তাৰ বৰ্তমান অলপ প্ৰব্লেম চলি আছে। নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই গাইজ।